নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ BTK MCQ চেনেলটিলৈ। আজি আমি এই ভিডিঅ'ত সাধাৰণ জ্ঞানৰ 30টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আলোচনা কৰিম। আৰু এই 30টা প্ৰশ্নোত্তৰৰ ভিতৰত আপোনালোকে কিমানটা শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত প্লিজ জনাব। আজি এই ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে যে তলৰ কোনখন জিলাৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা আছে? শুদ্ধ উত্তৰ কাছাৰ। কুৱেশ্যন নম্বৰ 2, প্ৰাচীন অসমৰ বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰ শুদ্ধ উত্তৰ পুষ্যবৰ্মন। কুৱেশ্যন নম্বৰ 3, অসম চুক্তি স্বাক্ষৰ কেতিয়া কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ 15 আগষ্ট 1985 চনত। কুৱেশ্যন নম্বৰ 4, তলৰ কোনখন ঠাই বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ? ইয়াৰ শুদ্ধ উত্তৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কুৱেশ্যন নম্বৰ 5, গুণমালা পুথিখনৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰ শংকৰদেৱ। কুৱেশ্যন নম্বৰ 6, আমাৰ দেশতে কোন তাৰিখে সংবিধান দিৱস পালন কৰা হয়? শুদ্ধ উত্তৰ 26 নৱেম্বৰ। কুৱেশ্যন নম্বৰ 7, প্ৰথম অসমীয়া ICS পাছ কৰা ব্যক্তিজন কোন? ইয়াৰ শুদ্ধ উত্তৰ আনন্দৰাম বৰুৱা। কুৱেশ্যন নম্বৰ 8, পলাচী যুদ্ধ কেতিয়া সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ 1757 চন। কুৱেশ্যন নম্বৰ 9, কৌটিল্যৰ অৰ্থশাস্ত্ৰ কি বিষয়ক গ্ৰন্থ? ইয়াৰ শুদ্ধ উত্তৰ ৰাজনৈতিক। কুৱেশ্যন নম্বৰ 10, উস্তাদ বিছমিল্লা খান হৈছে এজন? ইয়াৰ শুদ্ধ উত্তৰ চেহনাই বাদক। কুৱেশ্যন নম্বৰ 11, বন্দে মাতৰম ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰ বংকিম চন্দ্ৰ চেটাৰ্জী। কুৱেশ্যন নম্বৰ 12, ভাৰতৰ ৰাষ্ট্ৰীয় পুলিচ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ 21 অক্টোবৰ। কুৱেশ্যন নম্বৰ 13, ভাৰতৰ বৈদেশিক চোৰাংচোৱা সংস্থাটো হ'ল? ইয়াৰ শুদ্ধ উত্তৰ খ ৰ। কুৱেশ্যন নম্বৰ 14, তলৰ কোনবিধ পেঞ্চিলত ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ গ্ৰেফাইট। নম্বৰ 15, আটাইতকৈ টান পদাৰ্থবিধ কি? উত্তৰ হীৰা। কুৱেশ্যন নম্বৰ 16, মানৱ দেহৰ আটাইতকৈ দীঘল হাড়ডাল কি? ইয়াৰ শুদ্ধ উত্তৰ ফিমাৰ। কুৱেশ্যন নম্বৰ 17, বন্দুকৰ গুলিত থকা পদাৰ্থবিধ হ'ল? ইয়াৰ শুদ্ধ উত্তৰ পটাছিয়াম নাইট্ৰেট। কুৱেশ্যন নম্বৰ 18, গধুৰ পানী হৈছে? ইয়াৰ শুদ্ধ উত্তৰ deuterium অক্সাইড। কুৱেশ্যন নম্বৰ 19, মহাকাশলৈ যোৱা প্ৰথম ব্যক্তিজন কোন? ইয়াৰ শুদ্ধ উত্তৰ জুৰি গেগেৰিন। কুৱেশ্যন নম্বৰ 20, তলৰ কোনটো নৃত্য মহাৰাষ্ট্ৰৰ হয়? ইয়াৰ শুদ্ধ উত্তৰ লাৱনী। কুৱেশ্যন নম্বৰ 21, পবিত্ৰ চহৰ অমৃতসৰৰ প্ৰতিষ্ঠাতা কোন? ইয়াৰ শুদ্ধ উত্তৰ গুৰু ৰামদাস। কুৱেশ্যন নম্বৰ 22, অদ্বৈত দৰ্শনৰ জন্মদাতা আছিল? শুদ্ধ উত্তৰ শংকৰাচাৰ্য। কুৱেশ্যন নম্বৰ 23, মিয়াবায়ে তেওঁ ভজনবোৰ লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰ ৰাজস্থানী ভাষাত।
কুৱেশ্যন নম্বৰ 24 ৰামচৰিতমানস পুথিখন কোনে লিখিছিল ইয়াৰ শুদ্ধ উত্তৰ তুলসীদাস কুৱেশ্যন নম্বৰ 25 শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল ইয়াৰ শুদ্ধ উত্তৰ ৰামসিংহ কুৱেশ্যন নম্বৰ 26 শিৱদৌল আৰু শিৱসাগৰ পুখুৰী কোনে খন্দাইছিল ইয়াৰ শুদ্ধ উত্তৰ শিৱসিংহ কুৱেশ্যন নম্বৰ 27 উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল ইয়াৰ শুদ্ধ উত্তৰ গদাধৰ সিংহ কুৱেশ্যন নম্বৰ 28 কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰা অসমৰ ৰজা কোন আছিল ইয়াৰ শুদ্ধ উত্তৰ ভগদত্ত কুৱেশ্যন নম্বৰ 29 পাঁচপি দৰগাহ ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ ধুবুৰীত আজি এই ভিডিঅ'ৰ অন্তিমটো প্ৰশ্নলৈ আহিছোঁ প্ৰশ্নটো হ'ল যে অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতিগৰাকী কোন আছিল ইয়াৰ শুদ্ধ উত্তৰ নলিনীবালা দেৱী উপৰোক্ত প্ৰশ্নসমূহ আপোনালোকে ৰিভিজন হিচাপে লওক আৰু যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব